নমস্কাৰ সকল আজি এতিয়া ভাত বনাবলৈ আৰম্ভ কৰিছোঁ দুপৰীয়াৰ আৰু এতিয়া বাজিছে আমাৰ ঘড়ীটো মানে সেই তাত ৱালত লগাই দিছোঁ 1টা বাজিবলৈ 10 মিনিট আছে আৰু এতিয়া বহাই দিছোঁ আৰু ভাতকেইটা আৰু আপোনালোকে খালে নেকি মই বনাবলৈ আৰম্ভ কৰিছোঁহে আৰু বনোৱা দেখুৱাই থাকি আপোনালোকক কি বনাম আজি চাই থাকিব শেষলৈকে ভিডিঅ'টো পিঁয়াজ কাটি লৈছোঁ নহৰু গুচাই লৈছোঁ আৰু এতিয়া চব্জি বনাবলৈ ভাতকেইটা সিজি হৈ গ'ল আজি ফুলকবিৰ লগত ব্ৰইলাৰ মাংস বনাম এই ফুলকবিখিনি বইল কৰি লৈছোঁ ফাৰ্ষ্টে বহুত দৰৱ দিয়া থাকে সেইটো কাৰণে মই সদায় ফুলকবি প্ৰায় নাখাওঁৱেই খানিলে মানে এনেদৰে মই বইল কৰি লওঁ এয়া নিমখ দি পূৰা বইল কৰি দিছোঁ আৰু এইখিনি হ'ল ব্ৰইলাৰ মাংস আৰু আপোনালোকক বনোৱা দেখুৱাই থাকিম চাই থাকিব এয়া কেৰাহী পাতি ল'লোঁ তেল দিলোঁ বাৰু এতিয়া পিঁয়াজ কাটা নহৰু চব চিজিল কৰি থৈছোঁ পিঁয়াজ জলকীয়া এয়া আদা নহৰু পেষ্ট তো এতিয়া ভাত পানী বনাই হৈ গ'ল শেষ হৈ গ'ল আৰু আজি কি